হেল্ল' গাইজ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি সন্ধিয়া চাহৰ লগত খাবলৈ একো নাছিল, চ' মই ভাবিলোঁ ঘৰতে চুজি আছে, আকৌ পকা আম আছে, দৈ আছে, তো ভাবিলোঁ আজি এটা মেংগ' কেক বনাম। চ' কেকটো খাবলৈ ভাল হোৱাৰ বাবে আপোনালোকলৈ শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। তাৰ বাবে প্ৰথমতে মই লৈ লৈছোঁ 1 কাপ চুজি আৰু আধা কাপ চেনি, আৰু এইখিনি মই মিক্সিত ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ। লৈ এইখন চালনীখনত এতিয়া চালি লৈছোঁ। আপোনালোকে চুজিটো এনেও দিব পাৰে, মই কিন্তু অকণমান মিহিকৈ পিহি লৈ পেলাই দিছোঁ, কাৰণ এনেকুৱা কৰিলে কেকটো কাটোতে বহুত ধুনীয়াকৈ কটা যায়। চ' দেখিছে নহয়, এতিয়া এইখন চালনীৰে ধুনীয়াকৈ মই চালি লৈছোঁ। আৰু এতিয়া কি কৰিছোঁ, এটা ডাঙৰ চাইজৰ পকা আম কাটি লৈছোঁ এনেকৈ। আৰু এই আমখিনিৰ লগত মই এতিয়া কি দিম জানেনে, আধা কাপ দৈ দিম, আৰু এইখিনি মই ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। ইয়াতে মই মিঠা দৈ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নৰ্মেল দৈও দিব পাৰে। এয়া চাওক, এইখিনি মই ধুনীয়াকৈ মিক্সিত মাৰি ল'লোঁ। আৰু এতিয়া এয়া চুজিখিনি দেখিছে নহয়, এইখিনি আৰু চুজিখিনি ভালদৰে মই মিহলাই ল'ম। এয়া চাওক, এইখিনি ধুনীয়াকৈ এতিয়া মই মিহলাই ল'ম। আপোনালোকে বাৰু আমেৰে আৰু কি ৰেচিপি বনায়, কি চুইট ডিছ বনায় মোক জনাবচোন। মোৰ আম বহুত ফেভাৰেট হয়, চ' আপোনালোকৰ ৰেচিপি মই নিশ্চয় ট্ৰাই কৰিম। আৰু যদি মোৰ ৰেচিপিও আপোনালোকৰ ভাল লাগে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু কিবা লিংক থাকিলে আপোনালোকৰ মোৰ লগত শ্বেয়াৰ কৰিব। ময়ো ছাবস্ক্ৰাইব কৰিম, আৰু পাৰিলে আপোনালোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিব হা। এয়া চাওক, এইখিনি খুব ধুনীয়াকৈ এনেকৈ মিহলাই লৈছোঁ। দেখিছেনে, কালাৰটো চাওকচোন, দেখিবলৈ কেনেকুৱা ধুনীয়া হৈছে। ইয়াতে কোনো ধৰণৰ কালাৰ দিয়াৰ দৰকাৰে নাই, যিহেতু আমৰ ৰংটোৱে ইমান ধুনীয়া। এয়া দেখিছে নহয়, যিহেতু চুজিখিনি আমাৰ ফুলি উঠে, সেইবাবে চুজিখিনিক অকণমান সময় আমি ৰেষ্ট দিম। এয়া ঢাকনি লগাই 10 মিনিটমান ৰেষ্ট দিছোঁ। এতিয়া চাওক, ঢাকনি গুচাই দিছোঁ, আৰু চুজিয়ে কি কৰিছে, পানীখিনি শুহি লৈছে, আৰু এয়া চাওক অকণমান ডাঠ হৈ গ'ল। পেষ্টটো দেখিছেনে, এয়া। এতিয়া মই ইয়াতে দিছোঁ 3 চামুচ ৰিফাইন অইল, আৰু এই অইলখিনি ভালদৰে মিহলাই লৈছোঁ। তেলখিনি মিহলোৱা হৈ গ'ল। এতিয়া মই ইয়াতে কি দিম, 1 চামুচ বেকিং পাউডাৰ দিম, আৰু আধা চামুচ সৰু চামুচেৰে বেকিং চ'ডা দিম, আৰু এইখিনি মই ভালদৰে মিহলাই ল'ম। চাওক, 1 চামুচ বেকিং চ'ডা, আৰু এতিয়া ইয়াতে মই দি দিছোঁ আধা চামুচ বেকিং চ'ডা। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম। আপোনালোকে কোনে কোনে এই কেকটো বনাইছে মোক জনাবচোন, আৰু খাই কেনেকুৱা পাইছে এইটোও জনাব। এতিয়া মই দি দিছোঁ আধা চামুচ ইলাচি গুড়ি। এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে, নিদিলেও কথা নাই। গোন্ধটো ভাল হ'বৰ কাৰণে মই আধা চামুচ ইলাচি গুড়ি দি দিছোঁ, এইটো আপোনালোকে নিদিলেও কথা নাই। এতিয়া চাওক, আৰু ইয়াতে আপোনালোকে টুটি ফুটি কিছুমানো দিব পাৰে, যেনে ধৰক কাজু, খিচমিচ এইবিলাকো দিব পাৰে, মই কিন্তু আজি দিয়া নাই। দেখিছেনে, এতিয়া মই এই কেক টিনটোত এখন কাগজ ধুনীয়াকৈ কাটি লৈছোঁ, আৰু এয়া ৰিফাইন অকণমান লগাই এতিয়া এইখিনি মই কেক টিনটোত ধুনীয়াকৈ দি দিছোঁ। এয়া চাওক, দেখিছেনে। আৰু এতিয়া মই ওপৰত কি দিছোঁ, পিস্তা বাদাম কেইটামান, আৰু এনেকৈ ময়দাৰে এনেকৈ দিলে পিস্তাকেইটা
তলত সোমাই নাযায়, ওপৰতে ধুনীয়াকৈ থাকিব। সেইকাৰণে অকণমান ময়দা লগাই দিছোঁ ইয়াতে। এতিয়া চাওক কেৰাহীখন মই ঢাকনি মাৰি 2 মিনিট গৰম হ'বলৈ দিছোঁ। এতিয়া কেৰাহীখন ধুনীয়াকৈ গৰম হৈছে আৰু ইয়াতে ষ্টেণ্ডডালত মই ধুনীয়াকৈ বহাই দি ঢাকনি দি থৈছোঁ আৰু কম জুইত 45 মিনিট সময় দি থৈ দিছোঁ। চাওক 45 মিনিট পিছত এয়া কি সুন্দৰ কেক তৈয়াৰ হৈ গ'ল আমাৰ। দেখিছে নহয়? এতিয়া চাওক এয়া কেনেকুৱা লাগিছে বাৰু। যদি ভাল লাগিছে ভিডিঅ'টো তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এতিয়া চাওক মই আপোনালোকক এইটো কাটি দেখাইছোঁ। ইমান ধুনীয়া ছফ্ট হৈছে ন, খাবলৈ বহুত টেষ্টি হৈছে। বিশেষকৈ আমৰ চেণ্টটো যে ইমানেই ভাল লাগিছে। এয়া চাওক দেখিছে নহয় কেনেকুৱা ছফ্ট হৈছে। আপোনালোকেও কেতিয়াবা এনেকৈ বনাই চাবচোন আৰু ভাল লাগিলে মোক কমেণ্ট কৰিব। তেনেহ'লে আজিলৈ আহোঁ, আকৌ এটা ভিডিঅ' লৈ পুনৰ লগ পাম। বাই বাই।